নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ এটা মিনি ব্লগ লৈ আহিছোঁ আৰু এই মিনি ব্লগটোত আপোনালোকক মই এটা ধুনীয়া লোকেশ্যন দেখুৱাম। এই লোকেশ্যনটো ক'ত আছে, কোন জেগাত আছে আপোনালোকক মই ভিডিঅ'টোৰ শেষত ক'ম। তো বলক এতিয়া আপোনালোকে এই লোকেশ্যনটো मेरा दिल पहाड़ों में खो गया है তো বন্ধুসকল, এয়াই হৈছে এই লোকেশ্যনটো, যিটোৰ কথা মই আপোনালোকক কৈছোঁ। এয়া চাওক কি সুন্দৰ। তো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাই দিব, আৰু যদি আপোনালোকৰ ভাল লাগিছে মই দীঘল ভিডিঅ' লৈ আহিম আপোনালোকৰ কাৰণে। তো আপোনালোকে কমেণ্ট কৰিব, যদি ভাল লাগিছে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই লোকেশ্যনটো হৈছে অৰুণাচল প্ৰদেশৰ। যদি আপোনালোকে আহিব বিচাৰে তেনেহ'লে কমেণ্টত নিশ্চয় জনাই দিব। ধন্যবাদ।